Hey guys, নমস্কাৰ মই পাঞ্জাৱী পৰা স্বাগতম জনাইছোঁ মোৰ জুৰুতীয়া চেনেলটোলৈ। আজি এটা ডেইলি ব্লগ আৰম্ভ কৰিছোঁ। আপোনালোকে কি কৰিছে বৰ্তমান? এতিয়া দুপৰীয়া হৈছে। আজি মানে ৰাতি মানে তোমাৰ 4টা বজাত 5:05 পূৰা একদম টামাম বৰষুণ দিছে বহুত বেছি বৰষুণ দিছে। আপোনালোকৰ তাত বৰষুণ দিছে নাই? আপোনাৰ কমেণ্ট কৰি জনাবচোন পাৰিলে। এতিয়া মানে বৰষুণ দিছে এতিয়া মানে ৰ'দ দিছে। এতিয়া বৰষুণ ৰ'দ দিছে। এতিয়া পূৰা একদম টান ৰ'দ দিছে, টান বৰষুণ দিছিলে, টান ৰ'দ দিছে এতিয়া বৰ্তমান। আপোনালোকৰ ফালে বৰষুণ দিছিলে জনাব। গোটেই মানে এতিয়া দুপৰীয়া হৈছে আৰু এই খবৰ খাতি কেনেকুৱা আপোনালোকক জনাব। এইটো মানে বান্দৰে মানে ফুটা কৰিলে, ডাঙৰ ফুটা এইটো বান্দৰে কৰি দিলে। এইবোৰ ফুটাবোৰ বৰষুণে কৰিলে, শিলে কৰিলে। বাহিৰত ওলাইছোঁ, বাহিৰতো খুব বেছি ৰ'দ দিছে। কেনেকুৱা ৰ'দ দিছে বাহিৰত, কেনেকুৱা ৰ'দ দিছে দেখিছে, কেনেকুৱা ৰ'দ দিছে কেনেকৈ ৰ'দ দিছে, কেনেকৈ পুৱা একদম বহুত ডাঙৰ ৰ'দ দিছে। চব কেনেকুৱা ৰ'দ দিছে, কেনেকুৱা ৰ'দ দিছে দেখিছে, কেনেকুৱা ৰ'দ দিছে বোলো একদম মানে আৰু গাইজ মানে কি হ'ল গম পায়। আৰু গাইজ মানে বহুত মানে পানী মানে বৰষুণ দিছিলে, পানী বহুত বেছি হৈ গ'ল, মানে খালৰ লিখীয়া হৈছিলে, পানী হৈ গ'ল, মানে এচোতাল হৈ গ'ল। এইবিলাকত মানে পানী হৈ গৈছিলে, বৰষুণ দিছিলে, বহুত পানী হৈ গৈছিলে। আকৌ পুচকৈ শুকাই থাকিলে একদম পূৰা কেনেকুৱা বৰষুণ দিছে, বহুত ডাঙৰ বৰষুণ দিছিলে। আকৌ পটককৈ শুকাই থাকিলে পানীখন। এতিয়া আকৌ চোলা তোলা একো পিন্ধা নাই, এনেকৈ আছোঁ চোলা তোলা। আপুনি দেখিব মানে কেনেকুৱা লাগিছে, কি ওলাইছিলে। আৰু গাইজ আজি চাগে হাতৰ ওচৰটো ভাগিছিলে। হাতৰ ওচৰটো ভগাৰ কাৰণে আজি মানে 5টা বাজি যোৱা পাছৰ পৰা মানে বৰষুণ দিছিলে, তামাম বৰষুণ একদম মানে এনেকুৱা বৰষুণ দিছে একদম মানে টিঙত ফুটি গৈছে, মানে এনেকুৱা বৰষুণ গোটেই হাতৰ ওচৰটো ভাগি গ'ল, মানে বৰষুণ দি হাতৰ ওচৰত ভাঙি দিলে। আৰু গাইজ মানে এইটো মানে পাকঘৰৰ ফুটা আছিলে, পাকখন যে দেখুৱাইছিলোঁ, এই ফুটাটো মানে পাকঘৰৰ হয়, মানে এইটো আমাৰ মানে পাকঘৰ হয়, পাকঘৰ মানে এই ফুটা মানে বান্দৰে উঠে, কেতিয়াবা ফুটা হৈ যায়। এইবোৰ বান্দৰে উঠিলে এইবোৰ মানে বৰষুণ পৰিলে ডাঙৰকৈ বৰষুণটো পাল পৰে। খালি তেনেকৈ আৰু শিল বৰষুণ পৰি সেইখিনি হ'ল আৰু গাইজ। বন্ধু বান্ধৱীসকল, আজি নেক্সট ডে আকৌ আৰম্ভ কৰিছোঁ। কালি আকৌ ভিডিঅ' বনোৱা নহ'ল, মানে নবনালোঁ, কালি হ'ব নহ'ল, আকৌ আজি বনাইছোঁ। গতিকে ভিডিঅ' মানে দেৰি হৈছে, দিয়াটো অলপ দেৰি, এদিন এনেকৈ মানে দিম আৰু তেনেকৈ মানে দিব নোৱাৰোঁ। তেনেকৈ MB-টো মানে বেছি হেৰি হৈ যায় আৰু MB বেছি দিব লাগে। সেইকাৰণে মানে ভাবিছোঁ মানে বেছি হেৰিকৈ নিদিওঁ আৰু মানে সদায় দিব নোৱাৰি তেনেকৈ, মানে MB-বিলাকৰ কথা আছে, সদায় দিয়াটো মানে ইমান দিব নোৱাৰি। গতিকে এদিনেই দুদিনেই এনেকৈ মানে ব্লগ দিব পাৰিম। বাকী আমি দেখাই দেখোঁ আৰু বাকীও আপোনালোকৰ মানে খবৰ খাতি মানে এইখিনি মানে এইখিনি কঁঠাল মানে দুটা কঁঠাল মানে হেৰি কৰিছিলোঁ, মানে পাৰি থোৱা আছে। কলজোপা ইফালে মানে গছ এডাল আছে, ইফালে তাৰপৰা মানে কৈ আছে, মানে পাৰিলোঁ। মানে আপোনালোকে যদি খাই এতিয়া কঁঠাল আহি যাব, একদম যদি খাই একদম ধুনীয়া একদম কঁঠাল একদম পকিব, তেতিয়া আপোনালোকে আহি যাব যদি আহে। গৰু এজনী সোমালে, গৰুজনী গৰু জপনাখন মানে ভাঙি দিলে, মানে ভাঙি গ'ল, মানে জপনাখন এখন গৰুৱে ভাঙিলে। তেনেকৈ বহুত ডাউক চাইজ পৰিছে, ডাউক চাইজ পৰিছে। আপোনালোকে দেখিছেনে নহয়, ডাউক চাইজ পৰিছে, ডাউক। মানে বন্ধু বান্ধৱীসকল, মানে ইয়াত মানে খুব মানে ৰ'দ দি আছে। আজি কালি ৰাতি খুব বৰষুণ দিছিলে, আজি মানে খুব ৰ'দ দিছে, একদম বিৰাট ধুনীয়া ৰ'দ দিছে। মানে এতিয়া বেছি মানে গৰম নহয় আৰু তথাপিও মানে 35 মানে 35 ডিগ্ৰী ইমান চলি আছে। বাকী মানে আৰু কি ক'ব, একদিন গৰম মানে ভাল হৈছে, গৰমটো খুব কম হোৱাৰ কাৰণে বহুত বেছি ভাল হৈছে। বাকী আমাৰ ব্লগ তেনেকৈ বনাই আছোঁ, ডেইলি ব্লগ মানে তেনেকৈ দিব নোৱাৰোঁ, তথাপিও মানে ব্লগ দিম আৰু আপোনালোকৰ মানে খবৰ খাতিবিলাক জনাব। আপোনালোকৰ খবৰ কি, একদিন মানে তেনেকৈ হেৰি নাই। বাকী মানে ভাত পানী খোৱা হ'ল, আৰু চোলা তোলা পিন্ধা নাই, গেঞ্জি পিন্ধা নাই, তাৰ লাজেই লাগে। মানে ভাত পানী খোৱা হ'ল, তথাপি এইখিনি দেখালোঁ নহ'ল তেনেকৈ। বাকী আমি গধূলিকৈ এইখিনি দেখাই আছোঁ আৰু গধূলিকৈ এনেকৈ দেখাম আৰু বাকী মানে তেনেকৈ ব্লগ বনাই আছোঁ। আমাকো অলপ মানে মৰম চেনেহ দিব, আপোনালোকে নিদিয়া হৈছে, একেবাৰে মানে খুব কমি গৈছে, ডাউন নোহোৱা হৈ গৈছে। আপোনালোকে দিবলগীয়া আপোনালোকে সহায় সাথী আপোনালোকে কৰিলেহে আমি আগবাঢ়ি যাব পাৰোঁ। আপোনালোকে যদি সহায় নকৰে আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ আপোনালোকক। গতিকে আৰু কি ক'ব গাইজ, মানে আমাৰ এই পুখুৰীটোত মানে এইকেইদিন মানে বৰষুণ দিলেতো, কালি পৰহি এনেকৈ বৰষুণ দিলেতো, সেইকাৰণে পানী পূৰা এপুখুৰী হৈ গ'ল, মানে পানী পূৰা এপুখুৰী হৈ গ'ল। মানে আৰু মানে তাত সেইকাৰণে মাছ চাছ মানে অলপ চলপ মাছ আছে, মাছ বেছিকৈ পানী হ'লে মাছ ওলাই গুচি যাব। আৰু মানে বেলেগনো কি ক'ম আৰু একো নাই। বাকী মানে এতিয়া পিছবেলা হ'ব, পিছবেলা আপুনি ধুনীয়াকৈ মানে ভিডিঅ' বনাম, তাৰপিছত দেখুৱাই থাকিম আপোনালোকক। আৰু ভিতৰত মানে ফেনৰ হাৱাত মানে ফেন মানে চলাই কৰি থৈছোঁ, আৰু তাৰপাছতে হাৱা লৈছোঁ খুব গৰমত কাৰণে। আৰু এতিয়া আকৌ মানে বৰষুণ দিবলৈ মানে বতৰে মানে এইবিলাক কৰিছে এইবিলাক মানে পূৰা ডাৱৰে ক'লা মূলা কৰিছে, কৰি মানে আকৌ বৰষুণ দিব। আৰু বৰষুণ দি মানে এতিয়া খুব বেছি গপগপনি উঠিছে, গৰম উঠিছে। সেইকাৰণে গপগপনিটো মানে গুচি যাব, আৰু বৰষুণ দিলে ভাল হ'ব। সেইকাৰণে বৰষুণটো দিয়ক আৰু নে কি কয় গাইছ আপোনালোকে। চক দিছেনে ইয়াক, এনেকুৱা একদম মানে ক'লা মূলা কৰি আনিছে, বৰষুণ দিব আৰু পূৰা এইফালে কেনেকুৱা এইবিলাক কৰিছে একদম। মানে বৰষুণ দিলে মানে বহুত বেছি ভাল হ'ব।
যে থাকি জানে আমাৰ মানে এইবিলাক কণ্টেণ্ট চণ্টেণ্ট নাইকিয়া মানে ব্লগ মানে ভাল ব্লগ নহয় কণ্টেণ্ট চণ্টেণ্ট নাইকিয়া ভিডিঅ'বিলাক আপোনালোকক এনেকৈ দেখাই আছোঁ আৰু গাইজ আপোনালোকে বাকী আমাক অলপ চলপ মৰম দিব আৰু বাকীখিনি আপোনালোকে জানেই আৰু বাকী মানে ভালকৈ দেখাব পৰা নাই এতিয়ালৈকে দেখাম আৰু গতিকে আপোনালোকে মৰম চেনে দি যাব বাকীখিনি আৰু এইবোৰ আৰু কি ক'ব এতিয়া গম পায় নাই গতিকে মৰম চৰম দিব আৰু আপোনালোকে মৰম চৰম নিদিয়া হৈছে আৰু এটা কথা শুনিছিলোঁ আপোনালোকে সুধিছিলে গম পায় এই যে শ্যামন্তিকাক যে প্ৰপ'জ কৰিছিল ল'ৰা এটাই যে শ্যামন্তিকা কিবা এই সাক্ষাৎকাৰটো চাই যে তেখেতে কিবা দুখ লাগিলে বোলে মোক বোলে মাৰে খিলে এনেকৈ বুলি যেন কৈছিলে যে তেখেতে মানে সাক্ষাৎকাৰ বোলে সেই DOC ঠিকছে যিটো মানে সাক্ষাৎকাৰ আছিলে সেইটো তাত কৈছিলে যে এতিয়া শ্যামন্তিকা বা সেই ল'ৰাটোৱে কি ৰিপ্লাই পালেনে নাই তাৰ ওপৰত আমি এতিয়ালৈকে জনা নাই গতিকে জনালে আপোনালোকক জনাম যে মোৰ মানে কি ৰিপ্লাই দিলে এতিয়ালৈকে একো ৰিপ্লাই দিয়া নাই বুলি কৈছে মই ভিডিঅ'বিলাক চাই গম পাইছোঁ একো ৰিপ্লাই দিয়া নাই যদি ৰিপ্লাই আহে তেতিয়া মানে জনাম মই আপোনালোকক মানে কি ৰিপ্লাই আহে আপোনালোকক বুজি পালে গতিকে কি কৰিব আজি বাকী আৰু আহক এইবোৰ পাণ লাগিছে পাণ এইবোৰ হাঁচি পুলি এইবোৰ হাঁচি পুলি এইবোৰ কাজি নেমু সেইবোৰ কাজি নেমু বৰষুণ দিব এতিয়া বতৰটো কেনেকুৱা কৰিছে সেইবিলাক গাইজ মানে এতিয়া দেখিছে নাই একদম বৰষুণৰ চাউণ্ড শুনিছে নাই বৰষুণ আহি আছে পূৰা এতিয়া বৰষুণ পূৰা আহি আছে পূৰা বৰষুণ মানে এতিয়া আহি আছে এইফালৰ পৰা পূৰা বৰষুণ আহি আছে এইফালৰ পৰা পূৰা আহি আছে বৰষুণ বেয়া জোৰত আহি আছে চাউণ্ডটো শুনিছে নাই আপোনালোকে গম পোৱা নাই দিলেকি পূৰা জোৰত আহিছে এইফালৰ পৰা বৰষুণ চাওক পূৰা আহি আছে প্লিজ কিন্তু আপোনালোকে এতিয়া চাউণ্ডটো শুনিছে নাই এতিয়া পূৰা জোৰত আহি আছে চাওক মই কৈ আছোঁ মোৰ দেখা কৰি আছোঁ চাওক আহি গ'ল A few moments later. বৰষুণ আহিল এই গ'ল বৰষুণ এতিয়া আকৌ বেলি ওলাইছে বৰষুণ আহিল বৰষুণ গ'ল 5 মিনিট মানে নিদিলে ভালকৈ ৰ'দ দিছে দেখে নাই ৰ'দ দিছে দেখে নাই এইফালে ৰ'দ দিছে দেখে নাই এইফালে সূৰ্য এইফালে ৰ'দ দিছে এইফালে বেলি এইফালে আকৌ বৰষুণ আহোঁ কৈছে কি কৰি মানে পাগল বতৰ হয় দেখে নাই এইফালে পাগল বতৰ 3 hours later. গাইছ এতিয়া হৈ গ'ল আবেলি মানে এতিয়া গধূলি হ'ব আৰু আবেলি এতিয়া 4:30 বাজিলে নেকি 4:30 বাজিলে এতিয়া গধূলি হ'ব আৰু বাকী মানে আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম আপোনালোকে এনেকৈ চাই থাকিব আৰু মই অমলেটবিলাক দিব আৰু আপোনালোকে কি নিদিয়া হৈছে একেবাৰে বেয়া লাগে নেকি A few moments later. 1 2 3 চাওক কাটি দিলোঁ অলপ ফ্ৰেছ কৰি দিলোঁ মানে আগৰপৰা এইবিলাক থাকিলে মানে দাই নোম এইবিলাক থাকিলে ভাল নালাগে এতিয়া ফ্ৰেছ কৰি দিলোঁ এতিয়া কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব গতিকে আজি ভিডিঅ'টো ইমান আছিলে গতিকে ভিডিঅ'টো চাই ভাল পালে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আহিলে বাই বাই